নমস্কাৰ। আজি আমাৰ বীৰ লাচিত সেনা কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সচিব চৰ্দাৰ শৃংখল চলিহা ককাইদেউ আজি বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান, সেই অনুষ্ঠানত বৰ্তমান উপস্থিত হৈছে ধনশিৰি দীপেন দাহঁত আৰু তেওঁলোক বৰ্তমান ফুকন নগৰ জ্যেষ্ঠ বাসগৃহ, সেই বাসগৃহ অভ্যৰ্থনাস্থলীত তেওঁলোক বৰ্তমান উপস্থিত হৈছে আৰু মই আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। মই আপোনালোকক ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে আগবাঢ়িছোঁ, চাই থাকিব। এয়া চলি আছে অভ্যৰ্থনা অনুষ্ঠান। সেই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীৰ উদ্যোগত যি পাকঘৰৰ যি কেটাৰিং পাৰ্টি, সেই কেটাৰিং পাৰ্টি আহি ইতিমধ্যে সাজু হৈছে আপোনালোকক অভ্যৰ্থনা কৰিবৰ কাৰণে। গতিকে চাই থাকিব আপোনালোকে আমাৰ শৃংখল চলিহাৰ ককাইদেউৰ যি অভ্যৰ্থনা অনুষ্ঠান, সেই অনুষ্ঠান সম্পূৰ্ণবোৰ আপোনালোকক দেখুৱাম আৰু সেই সবিশেষ দেখুৱাৰ পিছতেই মই ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে। লাহে লাহে আহিছে ৰাইজ আৰু কম সময়ৰ ভিতৰতে বিবাহস্থলী যি অভ্যৰ্থনা অনুষ্ঠানত